ৰাস্তাটো বহুত বেয়া মানে আগত গভৰ্ণমেণ্ট আছিল BPF এইটো কৈছে মানে বানাব বুলি এৰিয়ালৈকে বানাব নাই এইগিলাতো নাবানাই নেকি অলপ লাম্বা ৰাস্তা কিন্তু প্ৰেছাৰ দিব পাৰিল হয় এইগিলা কিমান দিনৰ পৰা বেয়া হৈ আছে এইটোতো আগৰ পৰাই অলপমান বানাইছিল ইয়াতে তাৰপাছত আকৌ বানাও নাই মানে এইটো মানে একদম পাতলা ৰাস্তা আছিল ৰাস্তাটো এইটো মানে এক সাইডৰ অলপমান বানাইছে তাৰপাছত এতিয়ালৈকে বানাও নাই একদম 11-12 বছৰমান হ'ল এনেকুৱা খুব খাৰাপ ৰাস্তা এইফালে মানে উত্তৰ ফালে মানুহবিলাক বিৰাট মানে ভাল পোৱা নাই ৰাস্তাৰ কাৰণে এইটো ৰাস্তাটো ক'ত পৰা ক'ত বেয়া এইটো ৰাস্তা মানে এই কয়লামলাৰ পৰা একদম গোটেইখিনি আনন্দ বজাৰলৈকে বিয়া এইফালে ৰিপেয়াৰিং হৈছে আনন্দ বজাৰৰ পৰা বাগমাৰালৈকে তথাপিও মানে নেৰো আছে ৰোডটো অলপ কেনেকুৱা কষ্ট পায় ৰাস্তা বেয়া ৰাস্তাৰ কাৰণে যেতিয়া বিমাৰী হয় মানুহবিলাক তেতিয়া বহুত কষ্ট আৰু ভাড়াও বেছি আছে এতিয়া ৰাস্তাৰ কাৰণে ৰাস্তা ভাল হ'লে অলপ ভাড়াটো কমিল হয় এতিয়াতো নতুন চৰকাৰ হৈছে আপোনালোকে ৰাস্তাটো কেনেকৈ কি বিচাৰে হোপ আছে নতুন চৰকাৰ বনাব নেকি আৰু আসাম মালা প্ৰজেক্টত এইটো সোমাইছে বুলি কৈছিল ইয়াতে কিবা হেমন্ত বিশ্ব শৰ্মাই এতিয়া প্ৰেজেণ্ট CM আহি পেলাই মানে ইও কৈছিল মানে এই আসাম মালা সোমাইছে এতিয়া ৰাজ্যগিলা কিবা বিয়া পাব নালাগে এইটো হ'ব বুলি